নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ নাম অভিজিত তৰফদাৰ আৰু মই আজি পুনৰবাৰ লৈ আহিছোঁ ইংলিছ ভকেবুলাৰী ভিডিঅ'। গতিকে সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিটো ৱৰ্ড লৈ আহিছোঁ সেইটো হ'ল আপোনাৰ কনচাৰ্ণ শব্দটো অলপ কমপ্লিকেটেড, কাৰণ বিভিন্ন ঠাইত বিভিন্ন অৰ্থ প্ৰকাশ কৰে। গতিকে সময় নষ্ট নকৰি এই শব্দটোৰ বিষয়ে আমি ভালদৰে জানো। চ' কনচাৰ্ণ অৰ্থটোৰ শব্দটোৰ এটা অৰ্থ হ'ল আপোনাৰ ইম্পৰ্টেঞ্চ বুজায়। দ্য বুক ইজ গেট কনচাৰ্ণ টু মি, সেই কিতাপখন মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। বা ছেফটি ইজ কনচাৰ্ণ, ছেফটিটোক বেছি ইম্পৰ্টেণ্ট দিয়া হৈ বুজাইছে। আৰু এটা অৰ্থত কনচাৰ্ণ শব্দটো ব্যৱহাৰ কৰা কাৰোবাক ইনভলভ কৰা, কাৰোবাক জড়িত কৰা, কাৰোবাক লগত লোৱা বা সম্বন্ধ হৈ কৰা। যেনে আই কনচাৰ্ণ ইউ ফৰ মাই নিউ প্ৰজেক্ট, মই তোমাক লগত লৈছোঁ মোৰ নতুন প্ৰজেক্টৰ বাবে, তেনেকুৱা অৰ্থ হয়। তাৰপিছত আপোনাৰ কনচাৰ্ণ মানে বিষয়ে সন্দৰ্ভে বা প্ৰসংগত হয়, কিন্তু এইটো ফৰ্মেলি ৱৰ্ড হয়। এবাউটৰ সলনি যেতিয়া ফৰ্মেল ৱৰ্ড ব্যৱহাৰ কৰা হয় তেতিয়া আপোনাৰ কনচাৰ্ণ ব্যৱহাৰ কৰা হয়। দ্য নিউজ ইজ কনচাৰ্ণ দ্য এফেক্ট অফ কৰোণা ভাইৰাছ, তেনেকুৱা বাক্যত ব্যৱহাৰ কৰা হয়, কিন্তু ফৰ্মেল ৱৰ্ড। কনচাৰ্ণ মানে আপোনাৰ চিন্তা হয়, চিন্তা। চি ৱাজ ভেৰি কনচাৰ্ণ ৱেন চি লষ্ট হাৰ ফোন, তাই বহুত চিন্তাত পৰিছিল যেতিয়া তাই ফোনটো হেৰাইছিল। আৰু আপোনাৰ ইণ্টাৰেষ্ট হয়, ইণ্টাৰেষ্ট। আই হেভ কনচাৰ্ণ টু ৰিচেণ্ট ইভেণ্ট, মোৰ অলপতে হৈ যোৱা ঘটনাত বহুত ইণ্টাৰেষ্ট আছে, সেইটো বুজাইছে কনচাৰ্ণেৰে। কনচাৰ্ণ মানে ৱৰিড বা চিন্তা। এই শব্দটো আপোনাৰ ইটছ কনচাৰ্ণ হ'ব পাৰে। ইটছ কনচাৰ্ণ মি that India will become worse because of corona. আৰু কনচাৰ্ণ মানে আপোনাৰ মনোযোগ, মন দিয়া হয়, যে প্লিজ কনচাৰ্ণ দ্য লেচন ইজ ফৰ ইউ, তেতিয়া আপোনাক মন দিব কোৱা হৈছে। কনচাৰ্ণ, প্লিজ কনচাৰ্ণ মানে মন দিব কৈছে। আৰু কনচাৰ্ণ শব্দটো আপুনি এনেকৈ ব্যৱহাৰ কৰে যেতিয়া আপুনি অপিনিয়ন দিব লগা হয়, কিন্তু আপোনাৰ মত প্ৰকাশ কৰিব লগা হয়, তেতিয়া আপোনাৰ এনেকৈ ক'ব পাৰে ইন মাই কনচাৰ্ণ আইফোন SE 2020 ইজ বেষ্ট বাজেট আইফোন। তেতিয়া আপুনি অপিনিয়ন দিছে, কিন্তু এনেকৈ দিছে ইন মাই কনচাৰ্ণ। আপুনি এনেকৈ কোৱা নাই যে ইন মাই অপিনিয়ন, একেই অৰ্থ হয়, কিন্তু ইন মাই কনচাৰ্ণ বুলিও আপুনি দিব পাৰে। আৰু আপুনি কনচাৰ্ণ শব্দটো ব্যৱহাৰ হয় যিকোনো টপিক এটা ইন্ট্ৰডিউচ কৰোঁতে, যেনেকৈ এজ ফাৰ এজ বুক কনচাৰ্ণ আই লাভ চেল্ফ হেল্প বুকছ, তেনেকৈ আপুনি কনচাৰ্ণ শব্দটো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে চাগে বুজি পাইছে কনচাৰ্ণ শব্দটোৱে কেনেকুৱা ডিফাৰেণ্ট চেণ্টেন্সত ডিফাৰেণ্ট মিনিং আপোনালোকক প্ৰভাইড কৰে। চ' এই শব্দটো আপোনালোকে এতিয়াৰ পৰা ব্যৱহাৰ কৰিব লাগিব, যিখিনি বাক্যত যেনেধৰণে ব্যৱহাৰ মই আপোনালোকক ক'লোঁ। চ' আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিচ কৰিব কনচাৰ্ণ শব্দটো নিজৰ স্পিকিঙত, তেতিয়া আপোনালোকে এইটো ইউজ কৰিব পাৰিব, আৰু ৰাইটিঙত আপোনাৰ কনচাৰ্ণ শব্দটো ব্যৱহাৰ কৰিব পাৰিব। গতিকে এই ভিডিঅ'টো ইয়াতে এৰিছোঁ, আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।